Hello everyone, welcome back to my YouTube channel and Facebook page. আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু ভিডিঅ'টো চাগে দেখি অলপ আপোনালোকে ধৰিব পাৰিছে আজি হকামৰে ভিডিঅ' হয় যিহেতু আমাৰ ককা ঢুকালে আৰু মই ককা যোনখন ঢুকাইছিলে সেইদিনাখন ৰাতিলে এটা পোষ্ট দিছিলো কমিউনিটি পোষ্টত যোনে চাইছে চাগে গম পাইছে আৰু আজি যেহেতু ককাৰ হকাম ককা যেহেতু নাই ভাবিলো ককাৰ হকাম ভাগকে মানে মেমৰি হিচাপে অকনমান থৈ দিও যেহেতু ভিডিঅ' ক্লিপ অকনমান লৈ থোৱা হৈছিলে তাকে ভাবিলো আপোনালোকৰ লগতো ব্লগ হিচাপে শেয়াৰ কৰো আজি হৈছে 11 আগষ্ট আজি ককাৰ মাহিকিয়া হকাম ভাগ কৰা হৈছে আৰু এফালে ককাৰ ফটোখনৰ আগত ভকতে প্ৰথমতে চাকিগছ জ্বলালে তাৰ পিছত আমি সকলোৱে ধূপ জ্বলাইছো আৰু এফালে অকনমান সকলোকে দেখাই দিছো আৰু এফালে প্ৰসাদ বেলেগকে ভাগ কৰি থকা হৈছে মানে যিসকল মানুহ আহে সোনকালে যায়গে তেখেতলোককো একো নিদিয়াকে পঠিয়াই দিবলৈ বেয়া লাগে সেইটো কাৰণে তেখেতলোকৰ কাৰণে এনেকৈ এক্সট্ৰাকে যোগাৰ কৰা হৈছে এফালে ভকতে নাম লৈ আছে তাত এফালে জলপানৰ যোগাৰ কৰা হৈছিলে যেহেতু বাহিৰৰ আলহীসকলৰ কাৰণে মানে এনেকৈ এক্সট্ৰাকে জলপানৰ যোগাৰটো কৰা হৈছে সকলোৱে বাৰু ইয়াতে খাব ভিতৰতে এফালে নাম সামৰি আকৌ দিহানাম গাবলৈ আৰম্ভ কৰিলে দিহানাম শুনি পিছে বহুত ভাল লাগে আপোনালোককো অকণমান শুনাই দিছোঁ শুনক আপোনালোকেও অকণমান যে সকামৰ ভিডিঅ'টো মই আপোনালোকৰ লগত এনেকৈ শ্বেয়াৰ কৰিম কথাটো কেতিয়াও ভবা নাছিলোঁ বাৰু আৰু মোৰ চেনেলত এনেকুৱা ভিডিঅ' চাগে এইটোৱে ফাৰ্ষ্ট হয় আৰু ককাৰ যে সকাম হৈ আছে কথাটো মই একদমেই বিশ্বাস কৰিব পৰা নাই মানে কিবা এটা সকাম হৈছে আৰু যে ককাৰ সকাম হৈছে একদমেই ফিল কৰিব পৰা নাই মানে মই বিশ্বাসেই কৰিবলৈ টান নিচিনা হৈছে কিন্তু উপায় নাই বিশ্বাসটো কৰিবই লাগিব আগদিনাখনলৈকে মানে ভালকৈ থকা মানুহজন যে ঘপককৈ এনেকৈ ঢুকাই থাকিব একদম মানে বিশ্বাস কৰিবলৈ টান হৈ গৈছিলে সকলোৰে কাৰণে আৰু সেই ঢুকুৱা দিনটো যে কেনেকৈ পাৰ হৈছে একমাত্ৰ ভগৱানে জানে এতিয়া দিনৰ নাম ভাগিলে ৰাতিলৈ আকৌ নাম হ'ব যিহেতু ৰাতিলৈ গোঁসাই নাম ল'ব সেয়ে গোঁসাই আহি পালেহি গধূলিতে আমি সকলোৱে আদৰিলোঁ আদৰাৰ ভিডিঅ' কৰা নহ'ল বাৰু আৰু এতিয়া সকলোৱে সেৱাও ল'লোঁ সেৱা লোৱাৰ পিছতে যা যোগাৰ কৰি মেলি এখেতে এতিয়া মানে নাম ল'বৰ কাৰণে ৰেডি হৈছে এতিয়া নাম ল'বলৈ আৰম্ভ কৰিলে এয়া এতিয়া ৰাতি নামৰ প্ৰসাদ খাবলৈ লৈছোঁ ৰাতি প্ৰায় 1টামানেই বাজিবলৈ হ'ল আৰু ভকতসকলো এতিয়া ঘৰা-ঘৰি গৈছে কাইলৈ আকৌ ৰাতিপুৱা সকলো আহিব যিহেতু ৰাতিপুৱা ভোজ আছে এয়া হৈছে নেক্সট ডে মৰ্ণিঙৰ ভিডিঅ' আৰু আজি হৈছে ভোজ আজি যিহেতু আমাৰ ব্ৰত ভাগিব আমি সকলোৱে যিহেতু বৰতীয়া ভাত খাই আছিলোঁ তো আজি আমাৰ ব্ৰত ভাগিব এয়া সকলো ৰাইজে খাই আছে আৰু আমিও বহিছোঁ এতিয়া লাহেকৈ খাবলৈ মাহী চোৱা কাষলৈ মই এনেকৈ বিয়নী মেলখন পাতি দিওঁ পাৰিছে দে আমাৰ ল'ৰা কাম কৰিব আচ্ছা পেটেকা কিমান খাইছে তো প্ৰমাণ ৰাখিছোঁ খাই বৈ উঠি এতিয়া গোঁসাইক বিদায় দিবলৈ লৈছোঁ যিহেতু তেখেতৰ যাবলৈ সময় হৈ গৈছে আৰু গোঁসাইক বিদায় সেৱা কৰিলোঁ লগতে আপোনালোকৰ পৰাও বিদায় লৈছোঁ বাই বাই আকৌ লগ পাম নেক্সট এটা ব্লগত টেক কেয়াৰ সকলো তেতিয়ালৈকে ভালে থাকক